স্বাগতম জানাইছোঁ জিকে মাইন আছামৰ অন্য এটি ভিডিঅ'লৈ মই আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে 10টা ভেৰি ইণ্টাৰেষ্টিং ডাবল মিনিং জিকে কুৱেশ্যন এনচাৰ আৰু প্ৰত্যেকটো কুৱেশ্যনৰ লগে লগে আপোনালোকক 10 ছেকেণ্ডকৈ সময় দিয়া হ'ব ইয়াৰ ভিতৰত বেছি নহ'লে এটা কুৱেশ্যন এনচাৰ আমাৰ ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব গতিকে আহক আপোনাৰ বহুমূল্য সময়খিনি নষ্ট নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'ৰ 1 নম্বৰ প্ৰশ্নটো হৈছে ছোৱালীসকলৰ এইটো কি বস্তু যিটো পিছফালে ওখ হৈ থাকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চেণ্ডেলৰ হিল 2 নম্বৰ প্ৰশ্নটো হৈছে এইটো কি বস্তু যিটো মহিলাসকলৰ দীঘল কিন্তু পুৰুষৰ চুটি থাকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মূৰৰ চুলি 3 নম্বৰ প্ৰশ্নটো হৈছে এইটো কি বস্তু যিটো দেখাত কলা ব্যৱহাৰ কৰিলে ৰঙা আৰু শেষত বগা ওলায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কয়লা আজিৰ ভিডিঅ'ৰ 4 নম্বৰ প্ৰশ্নটো হৈছে মহিলাসকলক মা হোৱাৰ সুখ কোনে দিয়ে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহিলাসকলক মা হোৱাৰ সুখ সন্তানে দিয়ে 5 নম্বৰ প্ৰশ্নটো হৈছে এইটো কি যিটো আহিয়ে সোমাই দিলে আৰু বিগ দি গুচি গ'ল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেজি অৰ্থাৎ ইনজেকশ্যন 6 নম্বৰ প্ৰশ্নটো হৈছে এইটো কি কাম যিটো খোৱাৰ আগত নকৰিলে অসুবিধা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লাইট অফ কৰা 7 নম্বৰ প্ৰশ্নটো হৈছে পত্নী আৰু স্বামীয়ে ৰাতি শোৱাৰ আগত কি কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লাইট বন্ধ কৰে 8 নম্বৰ প্ৰশ্নটো হৈছে এইটো কি যিটো সদায় আহি থাকে কিন্তু আহি নাপায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অহাকালি 9 নম্বৰ প্ৰশ্নটো হৈছে এইটো কি কাম যিটো কেৱল ৰাতিহে কৰিব পাৰি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিনাৰ আজিৰ ভিডিঅ'ৰ অন্তিম অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটো হৈছে কি বস্তু পুৰুষৰ সৰু কিন্তু মহিলাৰ ডাঙৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মানি পাৰ্চ গতিকে আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটো যদি আপুনি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ